সো বঢ়িয়া ৰেচিপিটো হৈ গ'ল ৰেডি। এতিয়া কচু বড়ি বনাই আছোঁ। সেইটো স্বাস্থ্যৰ কাৰণে শুকান মাছেদি আৰু বিলাহী দিওঁ। ধুনীয়াকৈ এইখিনি মই কচু বড়ি চাফা চুফা কৰি ধুনীয়াকৈ এতিয়া ভাজি দিওঁ। তাৰপৰা এইখিনি হৈছে শুকান মাছ আৰু এইটো মাছৰ মাথা আছিলে। আৰু মছলা বেলেগ নাই, এইখিনি জলকীয়া আৰু ইয়াতে জিৰা আদা নহৰু গোটেইখিনি। এতিয়া মই কচু বড়ি বনাম, ভিডিঅ'টো শেষলৈ চাব। এনেকৈ 5 মিনিটমান ভাজিম। আপোনালোকে যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দিব। হৈছে বিলাহীটো গলিছে ধুনীয়াকৈ। পানীখিনি আৰু অলপ থহিব দিম। এতিয়া মাছখিনি দি দিম। ফাইনেলি মোৰ কচুৰ বড়িৰ আঞ্জাটো হৈ গৈছে। আঞ্জা মানে এইটো হৈছে চচৰা বনাইছোঁ মই, বিলাহী শুকান মাছ আৰু কচু, ক'লা কচু বড়ি। বহুত ধুনীয়া হয় সোৱাদ। যদি আজি এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব জনাব।